যোৱাকালি মই কিতাপ এখন লিখিলোঁ। আচ্ছা, ফাৰ্ষ্ট পেজত লিখিলোঁ এজন ৰজা ঘোঁৰা পিঠিত উঠি জংঘলৰ মাজেৰে নিজৰ মহললৈ গৈ আছে। আৰু লাষ্টৰ পেজত লিখিলোঁ অৱশেষত ৰজা গৈ নিজৰ মহল পালেগৈ। তেন্তে মাজৰ পেজত কি লিখিলেনো? মাজৰ পেজত কুটবুট 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 কুটবুট। দে উৎপল, তোৰ বাওঁ হাতখন মোক দে। দে উৎপল, তোৰ বাওঁ হাতখন মোক দে। লৈ ল কুকুৰ, কিন্তু কাইলৈ পৰা সদায় ৰাতিপুৱা মোক পকত ধুৱাব আহিব লাগিব। বেয়াটো আকৌ কোনো দৰকাৰ নাই। তবলা অকলে অকলে বহি কেলে কান্দি আছ হয়? মোৰ গৰুজনী মৰি থাকিলে। গৰুজনী মৰোতে ইমানকে কান্দি আছ, আমাৰ দেউতা মৰোতে ইমানকে নাই কান্দা হৈছিলো আমি। গাখীৰ দিছিলে, তোৰ বাপেৰে গাখীৰ দিছিলে নেকি? ঐ, তুমি মোক বিয়া কৰি নিবানে? চাব লাগিব। মোক চাব কিন্তু বহুত দূৰৰ পৰা ল'ৰা আহি আছে কিন্তু। কিয় ওচৰ মানুহটো চৰিত্ৰ কথা গম পালে নেকি? সৰু পৰাই মাল আছিলো, সৰু পৰাই হেল মই, সৰু পৰাই যে আছিলো, সৰু পৰাই বেল তই, সৰু পৰাই মাল ছাৰ, পেচাব কৰিব লাগিছে, বাহিৰলৈ যাব পাৰিম নেকি? এইটো গানৰ ক্লাছ হয়, গানৰ সুৰত ক। পেচাব কৰিব লাগিছে ছাৰ, বাহিৰলৈ যাব পাৰিম নে? টুকুটাক টুকুটাক টুটীয়া বাহিৰত গৈ মুতীয়া। তোমাক যোনেহে দিও মলাম। আৰু মই কিমান গৰম পানীত উতলাম। তই এজনী পাগলী হয়, গম পাৱ নাই? আৰু তই ছাগলী হয়। তুই এইবোৰ পাগল। এই মাজনীয়ে যে মোৰ যে জাঙিয়াবোৰ ক'ত যে থয় জানো বিচাৰি নাপাওঁ। ঐ মা, মোৰ জাঙিয়াবোৰ কি হ'ল বা বিচাৰি নাই পোৱা যে? নাই পোৱা দেই বিচাৰি, ক'ত আছে? মই পিন্ধি আছো এই গৰুটো, মই পিন্ধি আছো। মোৰ জাঙিয়া খুলি কেলে পিন্ধিছ আকৌ? দে খোল মোৰ জাঙিয়া।